ইমান মৰম সঁচাই সহ্য নহয়। প্ৰথমে ৰাতিপুৱা খোৱালে মাছ ভাত, কৰচ মাছ আৰু কি দিছিলে এইটো ৰৌ মাছ কাঁইট লাগে বুলি নাখাওঁ কাৰণে মোৰ শ্বশুৰবাৰীয়ে কৰচ মাছ আনি দিছে, কাঁইট কম থাকে। তাৰপৰা সেইটো খাব নোৱাৰা কাৰণে গাহৰি আনি দিলে। এই বৌ আৰু এই হোলালী বোৱাৰীজনী দুইজনীয়ে মিলি বজাইছে সিহঁতি। আৰু এই মোৰ মানুহজনী অলপ খং কৰে মানে যেতিয়া মানে ভিডিঅ' কৰি থাকোঁ কাৰণে। যাওঁ কৈ আছোঁ, নাযায় মাকৰ ঘৰৰ পৰা। মোৰ যাবলৈ মন নাই বাৰু, এনেহে কৈ আছোঁ যাওঁ বুলি, কি ঠিক ৰাতিলৈ আৰু কিবা ভাল খুৱাই বুলি। শাহু এই আমাৰ শহুৰ দেউতা দুইটা সমানেই হ'ম আৰু এইজন আমাৰ শহুৰ। আৰু আমাৰ বাকীখিনি নেদেখাওঁ, বহুত ডাঙৰ ঘৰ দেই। এইটো এটা ঘৰ, আকৌ সেইটো এটা ঘৰ। এজনে এনেকৈ নক'ব কি হেল্লা বুলি কয় আৰু মই সৰু দেউতাক কৈ দিয়ে কি ক'ব। এইটো ডাঙৰ জেঠেৰি ঘৰ। এসময়ত দুটা একেলগে আছিলোঁ। মাত বোল নকৰোঁ বৰকৈ, মাতিলে মাতোঁ, নামাতিলে মই নামাতোঁ দেই। দুইটাক মাতিবলৈ লাজ লাগে আৰু বাকী একো নাই, মৰম চেনেহ দি থাকিব, সদায় মিলি থাকিম, আহি থাকিম। ইহঁতি নাযায় মই গ'লে, মই তথাপিও আহি থাকোঁ আৰু নেক্সট টাইম নাহোঁ চাগে। আৰু মানুহজনী আগতে আজি প্ৰতিশ্ৰুতি দিছোঁ, নেক্সট টাইম মই নাহোঁ যদি সিহঁতি মোৰ ঘৰলৈ নাযায়। নেক্সট ভিডিঅ' কেতিয়াও নাপাব আপোনালোকে। বোৱাৰী হওক বা বৌ হওক যদি মোৰ ঘৰত নাযায়, শ্বশুৰ বুঢ়াটোক বাৰু ইমান এটা মই নিমন্ত্ৰণ নকৰোঁ, তেওঁ এটা মোচনত থাকে। তেওঁ মোচনটো বৰ বেলেগ ধৰণৰ। এইয়া মোৰ শহুৰ দেউতা, এইয়া সৰু দেউতা সমান নহয় মানে মোতকৈ সৰু নিচিনা দেখা পাই, দেখিছে নাই? মইহে ডাঙৰ। লগ পাম আকৌ।